নমস্কাৰ বন্ধুসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। বন্ধুসকল, ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ৰাজ্যবাসীলৈ আহ্বান, লাভলিনাৰ সোণ জয়ৰ বাবে অসমৰ ৰাইজে প্ৰাৰ্থনা কৰক। বন্ধুসকল, লাভলিনাৰ সোণ জয়ৰ বাবে অসমৰ ৰাইজে প্ৰাৰ্থনা কৰক, এই আহ্বান অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ইতিহাস ৰচি অসম কন্যা লাভলিনা বৰগোহাঁইয়ে টকিঅ' অলিম্পিকত পদক নিশ্চিত কৰাৰ পাছতে ৰাজ্যজুৰি সৃষ্টি হৈছে উৎসাহ। অসম জীয়ৰীৰ এনে সাফল্যক লৈ শুকুৰবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাভলিনাক শুভেচ্ছা জনোৱাৰ লগতে অসমলৈ তেওঁ স্বৰ্ণ কৰি আনিব বুলি আশা প্ৰকাশ কৰে। আজিৰ বিজয়ৰ পাছত সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, অসমবাসীয়ে প্ৰাৰ্থনা কৰক যাতে লাভলিনাই সোণৰ পদক লাভ কৰে। ব্ৰঞ্জ আমাৰ লক্ষ্য নহয়, সেয়েহে প্ৰাৰ্থনা কৰিব লাগে যাতে তেওঁ আমাৰ বাবে স্বৰ্ণ পদক লৈ উভতি আহিব পাৰে। আজি বহুতে আনন্দ কৰিছে, কিন্তু নেদেখাজনৰ ওচৰত আগন্তুক খেলসমূহৰ বাবে প্ৰাৰ্থনা কৰিব লাগে যাতে লাভলিনাই সোণৰ পদক পায়। অহা 4 আৰু 7 আগষ্টলৈ এই গোটেইকেইটা দিন অসমৰ ৰাইজে লাভলিনাৰ বাবে প্ৰাৰ্থনা কৰক। ইফালে লাভলিনাৰ এই সাফল্যৰ বাবে ৰাজ্য চৰকাৰে 50 লাখ টকা পুৰস্কাৰৰ লগতে বক্সাৰগৰাকীক প্ৰথম শ্ৰেণীৰ চাকৰি প্ৰদানৰ কথা ঘোষণা কৰিছে। ক্ৰীড়ামন্ত্ৰী বিমল বৰাই লাভলিনাৰ সাফল্যক শুভেচ্ছা জনাই কয়, এয়া অসমবাসীৰ বাবে অতিকৈ আনন্দৰ দিন। এয়া অসমৰ বাবে ইতিহাসৰ দিন। আজি ৰাজ্যৰ লগতে দেশৰ প্ৰতিজন ব্যক্তিয়ে লাভলিনাৰ গৌৰৱেৰে গৌৰৱান্বিত। লাভলিনাই যাতে স্বৰ্ণ পদক কৰি আনিব পাৰে তাৰ বাবে তেওঁক পুনৰ শুভেচ্ছা জনাইছো। বন্ধুসকল, ভিডিঅ'টো সংক্ৰান্তত আপোনাৰ কি মতামত অৱশ্যেই কমেণ্ট কৰি জনাব, আৰু অসমৰ গৌৰৱ লাভলিনাৰ বাবে আপোনালোকে অৱশ্যেই নেদেখাজনৰ ওচৰত আশীৰ্বাদ কৰিব যাতে তেওঁ অসম গৌৰৱান্বিত কৰিব পাৰে, সোণৰ পদক লৈ অসমলৈ উভতি আহিব পাৰে। বন্ধুসকল, আজিলৈ এৰিছো, ধন্যবাদ।